নাই মই ভাবোঁ চৰকাৰ যিয়ে নহওক BTCত দৈনন্দিন যিটো সমস্যা ৰাইজে সন্মুখীন হৈ থাকে এই সমস্যাবিলাক সমাধানৰ কাৰণে ব্যৱস্থা লোৱাটো অত্যন্ত দৰকাৰ। আজিলৈকেও মই দেখি আছোঁ যে BTCৰ প্ৰশাসনিক ব্যৱস্থাটো মানে সম্পূৰ্ণ হৈ উঠা নাই। আজি BTCৰ আমাৰ নিজাববীয়াকৈ আমি বিধায়িনী প্ৰক্ৰিয়াটো নিজে নিজৰ মতে কৰি ল'ব পাৰে। যিকোনো আমাৰ যিখিনি ডিপাৰ্টমেণ্ট দিয়া হৈছে এই ডিপাৰ্টমেণ্টৰ মানে ৰুল ৰেগুলেশ্যন এক্টবিলাক নিজে ফ্ৰেম কৰিব পাৰে, নিজে কাম কৰিব পাৰে। কিন্তু BTCৰ আমাৰ এই বিধায়িনী ব্যৱস্থাই এতিয়ালৈকে ঠিক হোৱা নাই। বিধানসভা আজিলৈকে সম্পূৰ্ণ হোৱা নাই, মানে বিধানসভা ছেক্ৰেটাৰিয়েটটোৱে সম্পূৰ্ণ হোৱা নাই, সকলো অফিচাৰ নাই। বিধানসভাত আমাৰ যিমানখিনি বিভাগৰ কাম কাজ হৈ আছে এইবিলাক চোৱা চিতা কৰাৰ কাৰণে বিধায়িনী কমিটি আমাৰ সম্পূৰ্ণ হৈ উঠা নাই। মানে যিবিলাকে সদায় পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে, মনিটৰ কৰি থাকিব লাগে, মানে সেইবিলাক কমিটি কৰিব পাৰে কাৰণ অফিচাৰ নাই, তাত ষ্টাফ নাই, এইখিনি কৰিব পাৰে। এইটো যেতিয়ালৈকে নকৰে 39টা বা 40টা বিভাগটো যদি আমি কাম কৰিব লাগে তেতিয়াহ'লে বিধায়িনী প্ৰক্ৰিয়াটো ভালদৰে কৰিব নোৱাৰিব। সেইটো প্ৰয়োজন আছে, যিহেতু সাংবিধানিকভাৱে এতিয়া BTC সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে অসম চৰকাৰৰ এই ইয়াত দিয়া ডিপাৰ্টমেণ্টৰ ওপৰত। কোনো তাৰ আইন কানুনে ইয়াত আপোনাৰ মানে কভাৰ নকৰে। এতিয়া BTCৰ নিজস্ব আইন কানুনবিলাক মানে ঠিক কৰি ল'ব নোৱাৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ বৰ্তমানৰ নিয়ম কানুনকে ইয়াতে এডপ্ট কৰি ফেলে কামবিলাক কৰি থাকিবলগীয়া হৈছে, যাৰ কাৰণে বিভিন্ন অসুবিধাৰ মাজে মাজে আহি আছে। আজি টাউন এণ্ড কাণ্ট্ৰি প্লেনিং আৰ্বান ডিপাৰ্টমেণ্টৰ BTC ট্ৰেন্সফাৰ ছাবজেক্ট, কিন্তু আজিলৈকে কোনো মিউনিচিপালিটিৰ টাউন কমিটিৰ ইলেকশ্যন পাতিব পৰা নাই আৰু তাৰ কাৰণে চেণ্ট্ৰেল পুঁজিটো পাবলৈ সক্ষম হোৱা নাই। আৰু নিৰ্বাচন যদি পাতিব লাগে তেতিয়া লেজিছলেশ্যন কৰিব লাগিব, তাতে বিধায়িনী মানে ব্যৱস্থাটো আমি কৰি ল'ব লাগিব, আইন বনাই ল'ব লাগিব, আৰু তেতিয়াহে আমি নিৰ্বাচন পাতিব পাৰিম আৰু তেতিয়াহে টাউন এলেকাটো আমি ডেভেলপ কৰিব পাৰিম। আৰু যেতিয়ালৈকে টাউন এলেকা ডেভেলপ নহয়, টাউনতে যিহেতু আমাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো মানে ব্যৱস্থাটো থাকে, তো সেই ব্যৱস্থাবিলাক আমাৰ ভাল নহ'ব। গতিকে মাটি বাৰীৰ ক্ষেত্ৰত আমি আইন কানুন ভালদৰে বনাব নোৱাৰাৰ কাৰণে, মেকানিজিমবিলাক আমি ঠিক কৰিব নোৱাৰাৰ কাৰণে এতিয়ালৈকেও মাটি বাৰীৰ ক্ষেত্ৰত BTCৰ জনগণই সদায় ট্ৰেন্সফাৰ কৰা, কিনা বেচা কৰা, সেইটোৰ ক্ষেত্ৰত বহুত খেলি মেলি হৈ আছে। গতিকে তাৰ কাৰণে ব্যৱস্থাটো যদি হ'ব লাগে, প্ৰশাসনিক ব্যৱস্থাটো আমি ভালদৰে তাত এষ্টাব্লিছ কৰিব লাগিব। বিভিন্ন বিভাগবিলাকতো আমি ছিষ্টেমটো কৰি ল'ব পৰা নাই, যে আজি ডিষ্ট্ৰিক্ট অফিচবিলাকত BTCৰ ৰাইজে ডিপাৰ্টমেণ্টৰ ওচৰত গ'লেও তাতে কোনো তেনেকুৱা ধৰণৰ সিদ্ধান্ত নহয় বা তাত উদ্যোগ নলয়। BTC কোকৰাঝাৰৰ পৰাই হৈ অহা নাই বুলি বিভিন্ন জিলাৰ অফিচাৰবিলাকে কৈ ফালে কোনো দায়িত্ব নলয়, গা এৰি থাকে। গতিকে সেই গোটেইবোৰ ছিষ্টেমটো যেতিয়ালৈকে ঠিক নকৰে তেতিয়ালৈকে যিমানে বিভাগ নিদিয়ক, যিমানে পুঁজি নিদিয়ক, আজি BTCৰ পৰা 800 পৰা আজি 1000 কোটিতকৈ বেছি টকা দিয়া হৈছে, কিন্তু প্ৰত্যেক বছৰে 200-300 কোটি টকা খৰচা কৰিব নোৱাৰা হৈ আছে। অথচ BTCৰ বহুত সমস্যা আছে আৰু এই সমস্যাবিলাক থকাৰ পিছতো পইচা ঘূৰি গৈ আছে। পইচা ঘূৰি যোৱাৰ কাৰণটো হ'ল যে ইয়াত আমি ছিষ্টেমেটিকেলি কামটো কৰিব পৰা নাই। গতিকে যোনেই চৰকাৰ নহওক, মোৰ কথাটো হ'ল সেইটো যেতিয়ালৈকে আমি গুৰুত্ব নিদিওঁ, যিমানে আমি ভিজন নলওক, যিমানে আমি পলিচি নকৰোঁ, গ্ৰাছৰুটত ৰাইজৰ সমস্যা সমাধান হ'ব পৰাকৈ আমি কোনো কাম মানে কৰিব পাৰে, যি চৰকাৰে নাহক কেলৈ। আজি যদি BJPৰ চৰকাৰ আহে তো প্ৰথম কামটো হ'ব লাগিব যে BTCৰ যিখিনি কৰ্তৃত্ব পাইছে, পাৱাৰ পাইছে, সেই পাৱাৰটো মানে এক্সাৰচাইজ কৰিবৰ কাৰণে আমি প্ৰথম ছিষ্টেমটো ঠিক কৰিব লাগিব, আইন কানুন। তো ইয়াৰ কাৰণে প্ৰথম বিধানসভাটো ঠিক কৰিব লাগিব আৰু ইয়াৰ পিছত বিভাগবিলাকৰ মানে কাম কৰাৰ ছিষ্টেমটো কেনেকুৱা হ'ব তাৰ কাৰণে নীতি গ্ৰহণ কৰিব লাগিব, ৰুল বনাব লাগিব, আইন বনাব লাগিব, যাহাতে BTCৰ মানুহৰ কামবিলাক
ব্লক পৰ্যায়তে হয়, সাব ডিভিজন অফিচতে হয়, সাৰ্কল অফিচতে হয়। আজি মাটি বাৰী কাৰণে কোকৰাঝাৰ আহিব নালাগে, ব্যক্তিগত মাটি, মই মোৰ মাটি কাক বিক্ৰী কৰোঁ, মোৰ ম্যাদী মাটি, সেইটো সাৰ্কল অফিচ লেভেলতে শেষ হ'ব লাগে। ইয়াৰ কাৰণে BTC ছেক্ৰেটাৰিয়েটলৈকে মানে ফাইলবিলাক ওদালগুৰিৰ পৰা এতিয়াতো গহপুৰৰ পৰা আহিব লাগিব ফাইলটো। এইটো সম্ভৱ নেকি দৈনন্দিন জীৱনত মানুহে নিজৰ বস্তুটোও য'ত চৰকাৰৰ লগত কোনো সম্পৰ্কই নাই, যে মোৰ সম্পত্তি মই যাকে নিদিয়ক, আৰু এইটো চাৰ্কল অফিচাৰ লেভেলতে চব হৈ যায়, আৰু ফাইনেল মানে যিটো আপোনাক চাৰ্টিফিকেট দিব এইটো চাৰ্কল অফিচে দিব। সেইবিলাক মেকানিজিমটো এতিয়া কৰিব পৰা নাই। গতিকে নাই চোৱা, তেনেকুৱা নাই। মানে ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় যিটো কি কয় আপোনাৰ ৰাজনীতিৰ যিটো সংস্কৃতি আৰু যিটো ছিষ্টেম, সেই ছিষ্টেমত ৰাজনৈতিক দল ৰিজনেল হ'লেও নেশ্যনেল হ'লেও একে। আৰু তাৰপিছত BTCত যদিও ৰাষ্ট্ৰীয় ৰাজনীতিয়ে আগভাগ ল'ব, BJPয়ে হওক, কংগ্ৰেছেই হওক বা CPMয়ে হওক বা অন্য ডাঙৰ ৰিজনেল পাৰ্টি যেনেকৈ অসম গণ পৰিষদ বা AIDFটো ৰাষ্ট্ৰীয় দলেই হ'ল বা তৃণমূল কংগ্ৰেছ, তেনেকুৱা ধৰণৰ ৰাজনৈতিক দলবিলাক যদিও BTC নিৰ্বাচনত ভাগ ল'ব, BTCৰ বাসিন্দাখিনিয়েহে এই নিৰ্বাচনটো মানে ডাইৰেক্টলি তাতে পাৰ্টিচিপেট কৰিব। ইয়াত কোনো বাহিৰৰ মানুহে নমিনেশ্যন নিদিয়ে। গতিকে ইয়াত চৰকাৰ চলাব BTCৰ প্ৰতিনিধিখিনিয়ে, BTCৰ বাহিৰটোত নকৰে। কিন্তু ৰাজনৈতিক দলৰ যিহেতু কোনো সীমা নাথাকে, গতিকে দেশখনক চলাবৰ কাৰণে যিহেতু ৰাজনীতি, তো BTCক বাদ দি আপোনাৰ সম্পূৰ্ণ ভাৰতৰ কাৰণে, ভাৰতৰ নাগৰিকৰ কাৰণে যিটো কাম কৰিব বিচাৰে ৰাষ্ট্ৰীয় দলবিলাকে, সেইটো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে। গতিকে নিৰ্বাচন পঞ্চায়তে হওক বা আপোনাৰ মানে কাউন্সিলে হওক, আজি কাৰ্বি আংলং আৰু আমাৰ ডিমা হাছাও যিটো নৰ্থ কাছাৰ বুলি কৈছিলে, সেইটো আজিৰ দিনটোত মাত্ৰ নহয়, এইটো যুগে যুগে তাত তেনেকুৱা ৰাজনৈতিক দলবিলাকে চবেই অংশগ্ৰহণ কৰি আছে। গতিকে BTCতো ৰাষ্ট্ৰীয় বা আঞ্চলিক দলৰ কোনো কথা নাই। BTCৰ মানুহে ইলেকশ্যন খেলিব, যদিও ভাৰতীয় জনতা পাৰ্টীৰ এতিয়া ইয়াত ভাগ ল'ব, কিন্তু নিৰ্বাচন খেলিব অকল BTCৰ মানুহে। গতিকে সেইকাৰণে BTCৰ মানুহৰ হাততে থাকিব এই কাউন্সিলখন, যিসকল মানুহৰ কাৰণে মানে ইয়াত এই প্ৰশাসনিক ব্যৱস্থাটো কৰি দিয়া হৈছে, এই এলেকাৰ মানুহখিনিৰ হাততে থাকিব, মাত্ৰ দলটো বেলেগ বেলেগ হ'ব পাৰে। গতিকে সেইটোৰ কাৰণে সেইটোলৈ মই ভাবোঁ BTCৰ ক্ষেত্ৰত BTCৰ ৰাইজৰ কোনো তেনেকুৱা ধৰণৰ অসুবিধা আহি নপৰে, কাৰণ BTCৰ মানুহে পলিচি ল'ব, BJP হ'লেও। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া BTCৰ 5খন জিলাত তেখেতে চবতে ভিজিট কৰি আছে, আৰু তাত আমাৰ চৰকাৰৰ বিভিন্ন আঁচনি আছে। গতিকে এই আঁচনিবিলাক মানে সময় অনুযায়ী যাহাতে ৰূপায়ণ কৰিব পাৰে, কাৰণ BTC নিৰ্বাচন ছেপ্টেম্বৰত হ'ব। গতিকে আগষ্টৰ ভিতৰতে অধিসূচনা জাৰি কৰিলে আৰু কোনো চৰকাৰী তেনেকুৱা ধৰণৰ মানে আঁচনিবিলাক ৰূপায়ণ কৰিব নোৱাৰিব, আৰু অলৰেডি বিষয়াসকল ব্যস্ততা হৈছে। গতিকে তাৰ কাৰণে কোনটো কি পৰ্যায়ত আছে আৰু কিবা যদি সুবিধা অসুবিধা আছে এইটোৰ ক্ষেত্ৰত যাহাতে ডিচিশ্যনটো দিব পাৰে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTCৰ 5খন জিলাত BTC নিৰ্বাচন থকাৰ কাৰণে সেইটো কৰি আছে। গতিকে অলৰেডি ওদালগুৰি গ'ল, সেইদিনা মই ওদালগুৰিৰ বিধায়ক আছিলোঁ কাৰণে ওদালগুৰি জিলাৰ ময়ো তাত মিটিঙত আছিলোঁ। ইয়াৰ পিছত যোৱাকালি তামোলপুৰ গৈছে, আজি আৰু বাক্সাত, আৰু কোকৰাঝাৰ পৰহি আহিব, ইয়াৰ পিছত 9 তাৰিখে চিৰাঙত। গতিকে মূলকৈ সেইটো, তাৰ লগতে তেখেতে ৰাজনৈতিক কাৰ্যকৰ্তাবিলাকৰ লগতো মত বিনিময় আৰু তেওঁলোকৰ লগতো মানে মিটিং, তেখেতে যিহেতু ডিষ্ট্ৰিক্ট আহিছে আৰু নিৰ্বাচন সমাগত, সেইটোৰ কাৰণে একেবাৰতে দুইটা কাম কৰি গৈছে তেখেতে। মোৰতো কোনো ভূমিকা নাথাকে অধ্যক্ষ হিচাপে, কিন্তু BJP দল হিচাপে অলৰেডি আপোনালোকে চবেই জানে যে পাৰ্টিৰ
সিদ্ধান্তটো হ'ল কি BTC নিৰ্বাচনটো বিজেপিয়ে মানে সম্পূৰ্ণভাৱে পাৰ্টিচিপেট কৰাৰ কাৰণে মানে এতিয়া যোজা চলাই আছে যে বিজেপিয়ে অকলশৰীয়াকৈ খেলিব BTC আৰু তাৰ কাৰণে প্ৰত্যেকটা সমষ্টিত মানে অলৰেডি এজনকৈ ইনচাৰ্জ নিয়োজিত কৰা হৈছে আৰু ইনচাৰ্জসকলে চব সমষ্টিত যায় কাৰ্যকৰ্তাবিলাকৰ লগত কথা পতাৰ লগতে তাত ৰাইজৰ লগতো মত বিনিময় কৰিছে যে BTC অঞ্চলত বিজেপিয়ে যদি ইলেকশ্যন খেলিব লাগে তো আমাৰ সাংগঠনিক স্থিতিবিলাক কেনেকুৱা আৰু এটাটো হ'ল BTC ৰাইজৰ মানে অভাৱ অভিযোগ সমস্যাবিলাক কেনেকুৱা ধৰণৰ সেইবিলাকো মানে বুজ লোৱাৰ কাৰণে এইবোৰ চলি আছে গতিকে নিৰ্বাচনতো আৰু একো নাই কেনেকৈ ৰাইজৰ লগত সম্পৰ্কটো গঢ়িব পাৰে আৰু নিৰ্বাচন কেনেকৈ জিকিব পাৰে আফটাৰ অল সব পাৰ্টিৰে সেইটোৱেই কাম গতিকে অন্য পাৰ্টি যেনেকুৱা কৰি আছে বিজেপি দলো তেনেকুৱা ধৰণৰ কৰি থকাটো মই জানো